শংকৰদেৱ ধুনীয়া ৰূপে বিনন্দীয়া পিন্ধিছে পাটৰে ধুতি কান্ধতে গামোচা গাতে চেলেংখনি হাতত নাৱলি পুথি মুগুৰু হাতত নাৱলি পুথি হে ৰাম হৰি নামৰ বৈকুণ্ঠ প্ৰকাশে প্ৰেমৰ মিতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ডক ভেদি মুগুৰু বহে ব্ৰহ্মাণ্ডক ভেদি শংকৰদেৱ ধুনীয়া ৰূপে বিনন্দীয়া পিন্ধিছে পাটৰে ধুতি কান্ধতে গামোচা গাতে চেলেংখনি হাতত নাৱলি পুথি মুগুৰু হাতত নাৱলি পুথি হে ৰাম হৰি ভক্তি দান দিলা জগতক তাৰিলা সংসাৰ সিন্ধু হেনয় কি পালো শংকৰ বিনাই নাহি হিয়ান বন্ধু মুগুৰু নাহি হিয়ানৰ বন্ধু শংকৰদেৱ ধুনীয়া ৰূপে বিনন্দীয়া পিন্ধিছে পাটৰে ধুতি কান্ধতে গামোচা গাতে চেলেংখনি হাতত নাৱলি পুথি মুগুৰু হাতত নাৱলি পুথি চাৰি বেদ চৈধ্য শাস্ত্ৰ 18 পুৰাণ শংকৰদেৱে পচাৰিলে কলি ধৰি নাম হে ৰাম জয় জয় বৰ্তদবা বৈকুণ্ঠ দুতয় সেই স্থানে নিজ গুৰু ভৈলন্ত উদয় হে চাৰি বেদ চৈধ্য শাস্ত্ৰ 18 পুৰাণ শংকৰদেৱ
অন্তহাত ঐ ৰাম নাম মহাৰত্ন বেহাইলন্ত তাত হে চাৰি বেদ 14 শাস্ত্ৰ 18 পুৰাণ ঐ শংকৰদেৱে প্ৰচাৰিলে কলিত হৰি নাম হে ৰাম নিজ গুৰু চৰণত কৰিয়া চুৱাস কয় পুৰুষোত্তম দাসৰু যে দাস হে চাৰি বেদ 14 শাস্ত্ৰ 18 পুৰাণ ঐ শংকৰদেৱে প্ৰচাৰিলে কলিত হৰি নাম শংকৰদেৱে প্ৰচাৰিলে কলিত